সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। অৰুণোদয় আঁচনিক লৈ ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। যিসকল মহিলা অপেক্ষা কৰি আছিল যে অৰুণোদয় আঁচনিৰ টকা 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব, কিন্তু চৰকাৰে সেই 17 ছেপ্টেম্বৰ তাৰিখটো সলনি কৰি এতিয়া 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে। গতিকে এতিয়া 25 তাৰিখে লাভ কৰিবনে অৰুণোদয় আঁচনিৰ টকা? এই ভিডিঅ'টোত এই বিষয়ে জানিব পাৰিব। গতিকে চেনেলটোলৈ যদি প্ৰথম আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰসমূহৰ বাবে। অৰুণোদয় আঁচনিৰ টকা প্ৰদান 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰাৰ কথা আছিল যদিও চৰকাৰে 17 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ টকা প্ৰদানৰ তাৰিখ সলনি কৰিলে। আনহাতে যিহেতু জুবিন গাৰ্গৰ মৃত্যু হ'ল আৰু ৰাজ্যত তিনিদিনীয়াকৈ ৰাজ্যিক শোক দিৱস পালন কৰা হ'ল, সেইবাবে বহুতে কৈছে যে এইবাৰো চৰকাৰে পইচা প্ৰদান নকৰে। কথাটো তেনেকুৱা নহয়। বৰ্তমানলৈকে আকৌ ডেট সলনি কৰাৰ কোনো নটিচ দিয়া নাই চৰকাৰে। যিহেতু কালি জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, এতিয়া মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলে আকৌ চৰকাৰৰ কাম কাজসমূহ আগৰ দৰে পৰিচালনা কৰিব লাগিব, য'ত 38 লাখতকৈ অধিক মহিলাক এইবাৰ অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব। যদিহে আপোনালোকে শুদ্ধকৈ ফৰ্ম ফিল-আপ কৰি জমা দিছে, লগতে মোবাইলত মেছেজ আহিছে, তেন্তে আপুনি নিশ্চয়কৈ এই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব, য'ত চৰকাৰৰ ৰাজকোষৰ পৰা 410 কোটিতকৈ অধিক টকা প্ৰয়োজন হ'ব। সেয়ে আপোনালোকে একো চিন্তা নকৰিব, চৰকাৰে আপোনালোকক নিশ্চয়কৈ অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব 25 তাৰিখে।